নমস্কাৰ সকলোকে মোৰ অন্য এটি ভ্লগ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই যে দেখিছে আমি নহৰু আদা পিঁয়াজ কাটি আছোঁ। এই দিনটো আছিলে 26 জুন তাৰিখে, যিহেতু 27 জুন তাৰিখে আমাৰ লখিমপুৰৰ বিপুল তাঁতী দাদাৰ সৰু ছোৱালীৰ তুলনি বিয়াৰ পাৰ্টি আছিলে। আচলতে ভিডিঅ'বিলাক কৰি ৰাখিছিলোঁ যদিও দিবলৈ সময় পোৱা নাই কিছুমান অসুবিধাৰ বাবে। আজি ভাবিলোঁ সম্পূৰ্ণ ভিডিঅ'টো লৈ আহোঁ, স্মৃতি হিচাপে মোৰ ৰাখিও থৈ দিওঁ আৰু আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। দিম বুলি ভাবি আছিলোঁ কিন্তু বিভিন্নখন দিব পৰা নাই। আৰু ভিডিঅ'টো শেষৰলৈকে চাব আৰু চাই জনাব কেনেকুৱা পালে লিজা মাইনাৰ তুলনি বিয়াৰ পাৰ্টি। আৰু দেখিছে নহয় বিউটিচিয়ান পাঞ্জাবী দিদিগৰাকীয়ে ধুনীয়াকৈ মেহেন্দি আঁকি দিলে আৰু কইনাৰ ইমান ধুনীয়া মেহেন্দি আঁকি দিছে, ইমান খোজ মানে তাৰ ফূৰ্তিৰ ঠিকনা নাই। তাৰপিছত ৰাতিপুৱাই গ'ল নেক্সট দিনা। তাৰপিছত আমাৰ এয়া ধেমাজিৰ শইকীয়া দাদা, কিছুমানে হয়তো চিনিব পাৰিছে যিহেতু মোৰ ফ্ৰেণ্ড লিষ্টত ধেমাজি আৰু লখিমপুৰৰ বহুত কেইজন আহি গৈছে। আৰু এয়া আমাৰ ধেমাজিৰ ৰিজু বাইদেউ, মাকৰ ঘৰ বাৰু শিৱসাগৰত, দাদাৰ ঘৰ ধেমাজিত। আমি ধুনীয়াকৈ ধেমালি কৰি ৰাতিপুৱাৰ সাজ বাচন ধুই আছোঁ। মানে ৰান্ধনি যিহেতু মাতিছে তেওঁলোকক এইবিলাক সান্দি এইবিলাক ধুই মেলি দিব লাগে। আমি দিলোঁ বাৰু, আমি অসমীয়া কেইজনীয়ে বাৰু। আমি বাহিৰত থাকিও অসমীয়াৰ আমাৰ যি তুলনি বিয়াৰ যি মানে ৰীতি নীতি, তুলনি বিয়াখন আমি ইমান ধুনীয়াকৈ সকলোৱে মিলি জুলি আমি তাঁতী দাদা বাইদেউক ধুনীয়াকৈ সহায় কৰি মেলি ধুনীয়াকৈ আমি উপভোগ কৰিলোঁ। বহুত ভাল লাগিলে মানে বাহিৰত থাকিও যে আমি তুলনি বিয়া এনেকৈ আমি পাৰিছোঁ আয়োজন কৰিব, বা তাঁতী দাদাই আয়োজন কৰিছে, আমি এইখিনি সুবিধা পাইছোঁ তুলনি বিয়াত মানে ফূৰ্তি কৰিবলৈ একেলগে শাক চব্জি কাটিবলৈ। মানে তাতকৈ আৰু মানে বাহিৰত থাকি ভাল লগা মুহূৰ্ত কি হ'ব পাৰে। অসমীয়া পৰিয়ালকেইটাই মিলি ধুনীয়াকৈ আমি চব্জি কাটি আছোঁ। আৰু বাহিৰৰো 2-3গৰাকী বাৰু আছিলে, অন্ধ্ৰপ্ৰদেশৰ, তাৰপিছত হাৰিয়ানা, এনেকৈ আমাক ধুনীয়াকৈ কামত সহায় কৰি দিলে। আৰু মোৰ য'তেই যি অনুষ্ঠান নহওক কিয় আমাৰ ঘৰৰ ওচৰত এই মই মিক্সাৰ মেচিনটো পামেই, মানে সেইটো কাম কৰিবই লাগিব, মানে নাজানো মই সেইটো ভাগ্যত মোৰ কিয় পৰে। তাৰপিছত আমাৰ পদুমণি বাইদেউ আৰু কইনাৰ মাকে ধুনীয়াকৈ পনীৰখিনি কাটি থৈ দিলে ৰান্ধনীক। আৰু এয়া আমি অৱশেষত আবেলিৰ যা যোগাৰ চবে সাজি কাচি আহিলে বাৰু, ঠিক ময়ো অকণমান সাজিলোঁ। অসমীয়া সাজযোৰ পিন্ধি ধুনীয়া লাগিছে। আৰু কইনাটো ইমান খোজ মেহেন্দিৰ কাৰণে। তাৰপিছত কইনাৰ আমাৰ ইয়াৰ ফাইনেল লুক। এয়া আমাৰ টুৱাইচি মেডামে মাইনাক গিফ্ট কৰিলে। আৰু এয়া ছাৰে অফিচ ষ্টাফৰ ফালৰ পৰা এটা ধুনীয়া এখন ট্ৰলি দিলে দেই, ধুনীয়া ট্ৰলি বেগ দিছে, বহুত দামৰ হয়, ভাল কোৱালিটিৰ। আৰু এয়া আমাৰ নৰ্থ ইষ্ট ত্ৰিপুৰাৰ অমৃতা দিদি মেখেলা চাদৰৰ সৈতে। আৰু এয়া মহাৰাষ্ট্ৰৰ অশ্মিনী মিছাল দিদি, ত্ৰিপুৰা দিদিক মেখেলা চাদৰ যোৰত বহুত ধুনীয়া লাগিছে দেই। আৰু এয়া কৰ্ণাটকাৰ দিদি ধুনীয়া এটা গিফ্ট কৰিলে। আৰু ইয়াক বাৰু মই চিনি নাপালোঁ, কিন্তু এনেকৈ গোটেইখিনি কৰা নহ'ল, অলপ চলপ কভাৰ কৰিছোঁ। তাৰপিছত সময় মিলাই পেলাই অকণমান আহিলোঁ ডাইনিং হলত, আৰু সকলোৱে নিজে লৈ বাৰু ধুনীয়াকৈ খাই আছে। তাৰে ভাবিলোঁ স্মৃতি হিচাপে অকণমান ৰাখি থৈ দিওঁ। এতিয়া যিহেতু দি থাকিবলৈ বহুত মানুহৰ প্ৰয়োজন, এনেকৈ লোৱাৰ ব্যৱস্থা কৰিছিলে, যাক যিমান প্ৰয়োজন লৈছে। এয়া আমাৰ মহাৰাষ্ট্ৰৰ ফালৰ পৰা দিদিসকলে খাই আছে ধুনীয়াকৈ। ভাল লাগিছে বাৰু দেই, ভাল লাগিছে। আমাৰ অভিৰাজ। তাৰপিছত এতিয়া মই খাই আছোঁ দেই। এভেইলেবল মাংস আছিলে, বাকী বেলেগ কিবা কিবি আছিলে, মই বাৰু নিৰামিষ খালোঁ। আৰু এয়া আমাৰ নিৰ্মালী ধুনীয়াকৈ খাই আছে দাদা। আৰু বেকগ্ৰাউণ্ডটো ধুনীয়া আছে নহয়, বিহু ডান্স কৰি আছে দেই, বিহু ডান্স, সকলোৱে বিহু গান লগাই দিছে, পূৰা অসমীয়া মহল হৈ আছে, অসমৰ মহল হৈ আছে। সকলোৱে এতিয়া বাহিৰৰ মানুহবিলাকে বিহু ডান্স কৰিব নাজানে অৱশ্যে, তথাপি চেষ্টা কৰিছে আমাৰ সৈতে, আমাৰ লগত চেষ্টা কৰিছে। এতিয়া আমাৰ বিহুৰ গানত বহুত ধুনীয়াকৈ নাচিছে, ভাল লাগিছে। আৰু এতিয়া কইনাই চাৰিওফালে চাই আছে। তাৰপিছত এয়া আমাৰ তাঁতী দাদাৰ পৰিয়াল, কোনোবাই চিনি পালে জনাব দেই। আৰু এয়া মই মানুহজন আৰু মই অকণমান ফটো উঠিলোঁ, ভিডিঅ' কৰিলোঁ। আচলতে মানুহজনৰ সময় নাছিল, তথাপি অলপ সময় উলিয়াই ফটো ভিডিঅ' কৰিলোঁ। তাৰপিছত এয়া আমাৰ ধেমাজিৰ ৰিজু বাইদেউ,
পুৰা মস্তি কৰি আছিলোঁ দেই আমি পুৰা মস্তি কৰিছোঁ তাৰপিছত যিহেতু আমি গোটেইকেইজনী লগ লাগিছোঁ এটাতো ৰীল হ'বই লাগিব আমি অকণমান ৰীলো বনালোঁ সকলোৱে মিলি পেলাই কইনাৰ মানে ফূৰ্তিৰ ঠিকনা নাই দেই ইমানে ফূৰ্তি বহুত দিনৰ পৰা মানে এয়া আমি অকণমান ডান্স কৰি আছোঁ বিহু মেইন বিহু আমাৰ বিহু মেইন আমি য'তেই নাথাকোঁ কিয় আমাৰ বিহু মেইন আমাৰ শইকীয়া দা আৰু আমাৰ শইকীয়া বাইদেউ ৰিজু বাইদেউ কি ধুনীয়াকৈ বিহু ডান্স কৰি আছে দেই সকলোৱে চাই আছিলে বহুত তাৰিফ কৰিছে নাজানো চেষ্টা কৰিছোঁ আৰু বহুত ভাল লাগে বিহু আমাৰ আৱেগ স্বাভিমান আমি লাগিবই ডান্স কৰিবই লাগিব সকলোৱে মিলি পেলাই ধুনীয়াকৈ আমি বহুত এনজয় কৰিলোঁ তাৰপিছত যিটো বাহিৰৰ দিদিও আছে এটা হাৰিয়ানাৰ দিদি ধুনীয়াকৈ আমাৰ লগত ডান্স কৰিছে ৱেষ্ট বেংগল এগৰাকী হ'ল আৰু ৱেষ্ট বেংগলৰ দিদি মাজে মাজে আমাৰ অসমীয়া গান মাজে মাজে এটা দুটা বেলেগ গান বহুত টাইমলৈকে আমি এনজয় কৰিলোঁ সঁচাকৈ বহুত ভাল লাগিছে দেই আমাৰ ৰিজু মাইনাৰ তুলনিত আপোনালোকে বাৰু আমাৰ তাঁতি দাদাৰ ছোৱালীৰ লিজা মাইনাৰ তুলনি বিয়াৰ পাৰ্টি কেনেকুৱা পালে আয়োজন কেনেকুৱা চলিছিল পৰিস্থিতি পৰিৱেশ কেনেকুৱা দেখিলে কমেণ্ট কৰি জনাবলৈ পাহৰি নাথাকিব দেই নিশ্চয় জনাব আশাবাদী মই আৰু আমি সঁচাকৈ বহুত এনজয় কৰিলোঁ আৰু এই যে দাদাজন দেখিছে সেইজন অন্ধ্ৰপ্ৰদেশৰ হয় আমাৰ লগত যে ইমান মানে এনজয় কৰিলে বহুত ফূৰ্তি কৰিলে দেই আমাৰ অসমীয়া গানত সঁচাকৈ বহুত ভাল লাগিছে চেষ্টা হ'লেওতো কৰিছে এতিয়া আমাৰ অসমীয়া ডান্স মানে বিহু ডান্স নেজানিলেও আমাৰ লগত চেষ্টা কৰিছে ভাল লাগিলে বহুত তাৰপিছত এয়া আৰু এটা বেলেগ গানত সকলোৱে এনজয় কৰিলে তাৰপিছত অৱশেষত যিহেতু স্মৃতি হিচাপে আমি সকলোকে ৰাখিব লাগিব শেষত ফটোশ্বুট হ'লে সকলোৱে মিলি পেলাই ইয়াত ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আছে স্মৃতি হিচাপে ৰাখি থলোঁ কেনেকুৱা লাগিল কমেণ্টত জনাব দেই আজিৰ ভিডিঅ'টো বা ভ্লগটো ইমানেই আছিলে লিজা মাইনাৰ